সুপ্ৰভাত বন্ধুসকল, মই সবনিকাই আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ জেডি ব্লগছলৈ। এইটো মোৰ প্ৰথমটো ভিডিঅ, আশা কৰো মোৰ ভিডিঅ'টোক আপোনালোকে বহুত মৰম দিব। এটা ৰাতিপুৱা 6:45 হৈছে। অলপচোন আপোনালোকক এটা বস্তু দেখুৱাম। ফুৰিবলৈ যাওঁতে আমাৰ চৰকাৰে আমাৰ গাঁওবাসীলৈ এটা ডাঙৰ উপহাৰ দিছে আৰু সেই ডাঙৰ উপহাৰটো দিছে আমাৰ প্ৰিয় চৰাইজনী। চাব, এয়া মাৰ লগতে আমাৰ ঘৰৰ গোটেইকেইটাই তাই প্ৰিয় হৈ গৈছে, কাৰণ খিৰিকীত সদায় এনেকৈ টকটকাই দিয়ে ঠোঁটেৰে। পৰ্দাখন দাঙি ৰাতিপুৱাৰ পোহৰটো এনেকে চাই মোৰ বৰ ভাল লাগে। আপোনালোকে কৰে নে এনেকুৱা? এতিয়া মই ব্ৰাছ দৌৰাদৌৰিকে কৰোঁ আৰু যাওঁ। ব্ৰাছ কৰা পৰ্ব মোৰ শেষ। এতিয়া মই ফুৰিব যাওঁ, লগতে আপোনালোকে মোৰ লগত দৰ্শন কৰক আমাৰ গাঁৱৰ ৰাস্তা পদূলি নে কি কয়। এয়া চাওক, মোক লগৰজনী ৰখি আছে। মই আমাৰ ঘৰত চলিত কথিত সুৰতে মই কথা পাতিম, আপোনালোকে যাতে মোক বেয়া নাপায় দেই। এতিয়া পালোঁ আমি আমাৰ গাঁৱৰ 3 চকটো। সেইখন হৈছে আমি পঢ়া স্কুল। এতিয়া বলক তেতিয়াহ'লে দুয়োকাষে সেউজীয়াৰ মাজেৰে বৈ যোৱা ৰাস্তাটোৱে। গাঁওখনৰ পৰিৱেশটো কিমান ধুনীয়া দেখিছে, চাৰিওফালে সেউজীয়া। এইটো ৰাস্তাৰে যাব পাৰি, কিন্তু আমি এইটোৰেহে যাম। এইখন হৈছে পুঠিমাৰী নদী আৰু আমাৰ অঞ্চলক দিয়া উপহাৰটো চৰকাৰৰ এইখনেই। এই দলংখনে আমাক চৰকাৰে উপহাৰ দিছে যাতায়াত ব্যৱস্থা নদীটোৰ দুয়োপাৰৰ মানুহখিনিৰ সুচল হ'বৰ কাৰণে। ধন্যবাদ চৰকাৰক এই চেগতে। দেখছি আমাৰ মইনা কি খোজ দিছি। চাওক ওচৰৰ পৰা দলংখন, নদীটোৰ পাৰত তম্বু টানি জীৱিকাৰ এটা সৰু আশা। এইয়া চাওক আমাৰ সেই কাঠৰ দলংখন, আমাৰ পুৰণি কাঠৰ দলং, য'ত আমাৰ বহুত স্মৃতি আছে। আমাৰ বাপাহঁতে মৰ্ণিং ৱাক কৰিছে চাওক। এতিয়া আমিও যাওঁ দলংখনৰ সিটো মূৰে নে কি কয় বলক। দলংখনৰ ইটো মূৰে আহি পালোঁ, এতিয়া আমি যাওঁ। এয়া চাওক আপোনালোকে দলংখন ইটো মূৰৰ পৰা কেনেকুৱা দেখি। সেয়া চলিলে ব্যায়াম কৰাত ব্যস্ত বুঢ়া। আমিও এতিয়া অলপ বহি ল'ম। তাতে এইখিনিতে বহো ৰ'ব। তাই জেগা বিচাৰি আছে, ক'ত বহিব ক'ত বহিব। ইয়াতে বহিব, ময়ো যাওঁ। দে বহি লওঁ। কেনে লাগছে তোমাৰ? বিউটিফুল ওমেন। বিৰংগনা আনবজ দিছি আমিও এতিয়া যাওঁ, এটা চেলফি মাৰ। দে যাওঁ এতিয়া। এতিয়া ৰাতিপুৱা 6:30 বাজিছে, গতিকে ঘৰা ঘূৰি যাওঁ। ভিডিঅ'টো ইমান সময় চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ। দিনটো আপোনালোকৰ সুন্দৰ হওক, আৰু মোৰ এই ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়া লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ। আপোনালোকৰ লগত পুনৰ দৰ্শন হ'ম অন্য এটি ভিডিঅ'লৈ। তেতিয়াহ'লে আজিলৈ বাই বাই, হেভ এ গুড